নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 আগষ্ট। অসমৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে এনে ধৰণৰ খবৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটাকৈ জৰুৰী খবৰ, কিয়নো কিছুমান লোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব। কাৰ কাৰ নাম কৰ্তন কৰা হ'ব সবিশেষ তথ্য ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই আছো। এই মুহূৰ্তে জনাই আছো এটা ব্ৰেকিং নিউজ। 4চকীয়া বাহন যদি আপোনাৰ আছে, ফ্ৰিজ আছে, তেন্তে আপোনাৰ বাবে এই খবৰটো অতিকৈ জৰুৰী। 4চকীয়া বাহন থাকিলে, ফ্ৰিজ থাকিলে আপোনাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব। আধুনিক সামগ্ৰী ক্ৰয় কৰা পৰিয়ালৰ কৰ্তন কৰা হ'ব নাম। আৰু কিছু সময়ৰ পূৰ্বে চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে, যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকেহে পাব অৰুণোদয় আঁচনিৰ ধন। প্ৰকৃত দৰিদ্ৰইহে পাব লাগে ধন। চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, প্ৰকৃত দৰিদ্ৰইহে পাব অৰুণোদয় আঁচনিৰ ধন। এখন যদি 4চকীয়া বাহন আছে, তেন্তে আপোনাৰ কিয় লাগে অৰুণোদয় আঁচনিৰ ধন, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অৰুণোদয়ক লৈ মন্তব্য কৰিছে অজন্তা নেওগে আৰু কোৱা হৈছে অযোগ্য হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন কৰা হ'ব, তেওঁলোকে নাপাব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যবাসীৰ কাৰণে অতিকৈ জৰুৰী খবৰ, অতি শীঘ্ৰেই নাম কৰ্তন কৰা হ'ব অযোগ্য হিতাধিকাৰী নাম। অৰুণোদয় আঁচনিৰ ধন সেইসকল লোকে নাপাব যিসকল আৰ্থিকভাৱে সবল আৰু যিসকলৰ ঘৰত ফ্ৰিজ আছে বা 4চকীয়া বাহন আছে, তেওঁলোকক অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব।